আত্মসহায়ক গোটে বেংকৰ পৰা দ্বিতীয় ঋণ ল'বলৈ কেনেকৈ দৰখাস্ত লিখিব লাগে এবাৰ চাওঁ আহক। এতিয়া আপোনালোকে দেখা পাইছে প্ৰতি মাননীয় অসম গ্ৰামীণ বিকাশ বেংক গড়আলি শাখা পৰিচালক মহোদয় সমীপেশু। তাৰ তলতে লিখিব আপোনালোকে এনেকৈ টাংটো। তাৰপৰা আহিলে আপোনালোকৰ বিষয় হৈছে দ্বিতীয়টো ঋণ বিচাৰি আবেদন। ধৰি লওক আপোনালোকৰ পইচাটো গোটে কিমান ল'ব বিচাৰিছে সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰি তাত পইচাটো ভৰাই দিব। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে 49 নং মধ্য নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ আখল গ্ৰাম্য সংগঠনৰ অন্তৰ্গত ধৰিত্ৰী আত্মসহায়ক গোট, তেওঁলোকৰ মানে আখল গ্ৰাম্য সংগঠনৰ অধীনত আছে আত্মসহায়ক গোটটো, সেইটো তেওঁলোকে মানে লিখি দিছে। গোটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা লোৱা 3 লাখ টকা ঋণ কিস্তি পৰিশোধ কৰিলে। তেওঁলোকে আগৰ ঋণটো আছিলে 3 লাখ টকা, এতিয়া তেওঁলোকে দ্বিতীয়টোৰ কাৰণে মানে আবেদন কৰিছে। দ্বিতীয়টো ঋণ 4,50,000 টকা ল'বলৈ বিচাৰিছোঁ। গতিকে মহোদয় উক্ত ঋণ ল'বলৈ অনুমতি দিয়ে যে এই মহোদয়ৰ ওচৰত আমাৰ সৰল নিবেদন। তেওঁলোকে মানে এতিয়া 4,50,000 কাৰণে তেওঁলোকে এখন মানে দৰখাস্ত লিখিছে। তলত লিখিব আপোনালোকে এনেকৈ দেখা পাইছে, এটি আপোনালোকৰ বিশ্বাসী গোটটোৰ নাম লিখিব, গাঁওখনৰ নাম লিখিব, তাৰপিছত তলতে প্ৰেচিডেণ্ট ছেক্ৰেটেৰী চিল মাৰি এনেকৈ চাইনটো কৰিব। এনেদৰে আপোনালোকে যদি বিচাৰিছে মানে বেলেগ বেলেগ দৰখাস্ত, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ আপোনালোকে দৰখাস্ত সুবিধামতে লাগে। তেতিয়া সেইমতে মই দৰখাস্ত লিখি দেখাই যাবলৈ মানে নিজৰ ফালৰ পৰা চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি মই ইমানতে সামৰণি মাৰিলোঁ।